হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। আমাৰ খবৰ ভালেই। আজি দুপৰীয়াৰ ভাত সাজত বনাবলৈ লৈছোঁ ডাল কচু, কণবিলাহী, মচুৰ দাইল, আলুৰ সৈতে। প্ৰথমে সকলোবোৰ বস্তু ভালদৰে ধুই লৈছোঁ। কণবিলাহী, মচুৰ দাইল, ডাল কচু এইবোৰ ধুই লৈছোঁ। ধুই লৈ কাটি ল'লোঁ। কাটি লৈ জুইকুৰা জ্বলাই এইফালে কেৰাহীখন পাতি লৈ অকণমান পানী দি দিছোঁ। পানী দিয়াৰ পাছতে তাত মচুৰ দাইলকেইটা দি লৈছোঁ প্ৰথমে। তাৰপিছত ডাল কচু আৰু আলুখিনিও একেলগে দি দিছোঁ সিজিবলৈ। ঢাকনখন মাৰি দিছোঁ। ঢাকনখন মাৰি দিলে তেতিয়া অলপমান সোনকালে সিজে। তাৰপাছত এইফালে বেতগাজ কাটিবলৈ লৈছোঁ মই। আজি ভাতৰ লগত বেতগাজটো খাম। বেতগাজখিনি প্ৰথমে বাকলি গুচাই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপাছত গেছটো অন কৰি চচ এটাতে অকণমান পানী দি বেতগাজখিনি বইল হ'বলৈ দিম। আজি বেতগাজ বইল কৰি খাম। এনেকৈ খায়ো ভাল লাগে। অকণমান নিমখ দি দিছোঁ সিজিবলৈ। তাৰপাছত এইফালে দাইলখিনি উতলিলেই নহয়। উতল আহিলতে ইয়াত কণবিলাহীকেইটা সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি ঢাকনখন আকৌ মাৰি দিছোঁ সিজিবলৈ। তাৰপাছত ছোৱালীয়ে বেতগাজ নাখায়, বেতগাজ খাই বেয়া পায় কাৰণে তাৰ কাৰণে তিতা কেৰেলা আলু ভাজিম বুলি এইফালে কেৰাহী পাতি তেল দি পিঁয়াজ অকণমান দি লৈ এই চব্জিখিনি দি লৈছোঁ। তিতা কেৰেলা আলুখিনি দি লৈছোঁ। দি নিমখ হালধি জোখতে দি লৰাই লৈ ঢাকন মাৰি সিজিবলৈ দিছোঁ। তাৰপাছত এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। ডাল কচু, কণবিলাহী, আলু, দাইল কিমান মজা হৈছিলে খাবলৈ। এইফালে ভাত, তিতা কেৰেলা আলু ভাজি, এইফালে বেতগাজৰ অকণমান ওপৰত নিমখ ছটিয়াই লৈছোঁ। খাই খুব ভাল লাগিলে দেই। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত লিখিবচোন। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।